আজি যেহেতু বহুত গৰম পৰিছে খাবলৈ ওলাইছোঁ ৰবাব টেঙা এনেই বতৰৰ ফল খাবই লাগে তাতে আকৌ গৰম পৰিছে খাবলৈ খুব ভাল লাগিব নহয় জানো ৰাতিপুৱাই আমাৰ ৰুমতে থকা খুৰা এজনে আনি দিলে ৰবাব টেঙা আৰু আমাৰো আছিলে আগৰে আনি থোৱা দুটা তেনেকৈ অকলে খাবলৈ ভাল নালাগে ইহঁতকো মাতিলোঁ আৰু যিকোনো টেঙাই হওক আম টেঙাই হওক বা ৰবাব টেঙাই হওক জলফাই হওক বা বগৰীয়ে হওক অকলে খাবলৈ ভাল নালাগে লগে ভাগে খালেহে ভাল লাগে নহয় জানো আৰু আমি তিনিজনীয়ে মিলি টেঙা এৰুৱা লাগি গ'লোঁ এইফালে আকৌ সিহঁতে খায়ো আছে অকণমান যিহেতু টেঙা চাই থাকিব নোৱাৰে খাওঁ সৰু হ'লেও সিহঁতৰ লাগি গৈছে টেঙা এৰুৱা হৈ গ'ল এতিয়া অকণমান নিমখ দি দিছোঁ আৰু লগতে দিছোঁ খাৰটো দিলে খাবলৈ খুব টেষ্টি হয় আৰু সৰুকৈ কেঁচা জলকীয়া কাটি দিছোঁ আৰু মাইনাহঁতৰ কাৰণে অকণমান জলকীয়া নিদিয়াকৈ ৰাখি থৈছোঁ যিহেতু সিহঁতে জলকীয়া খাব নোৱাৰে আৰু সিহঁতৰখিনি ৰাখি আমাৰখিনি ধুনীয়াকৈ সানি ল'লোঁ পিছে কলপাত হ'লে বেছি খাবলৈ ভাল লাগে টেঙাবিলাক আমাৰ ইয়াত আকৌ কলপাত পোৱা নাযায় যে আমি এনেকৈ কিনা ডিছতে খালোঁ আৰু সকলোকে মই ভগাই দিলোঁ যেতিয়া সকলোৱে এনেকৈ মিলি খোৱা যায় মনটো খুব ভাল লাগে নহয়নে আৰু এইফালে মাইনাক চাওকচোন তাই খাবলৈ খুব ভাল পাইছে আৰু খাবলৈ খুব টেষ্টি হৈছিলে ভিডিঅ'টো ইমানেই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব বাই বাই